মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকক শিকাম যে জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ আছে এই জীৱন প্ৰক্ৰিয়া চেপ্টাৰৰ প্ৰশ্নাৱলী আৰু অনুশীলনীৰ যিবোৰ প্ৰশ্ন আছে গোটেইবোৰ প্ৰশ্ন মই তোমালোকৰ লগত আলোচনা কৰিম আৰু এই প্ৰশ্নৰ উত্তৰবোৰ মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দেখুৱাই দিম। তোমালোকে নোট কৰি ৰাখিবা আৰু এইবোৰ প্ৰত্যেকটো কুৱেশ্যন মেট্ৰিক পৰীক্ষাত অহা কুৱেশ্যন, গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা একেলগে চাই থাকিবা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ফুল চেপ্টাৰৰ কুৱেশ্যনটো মই ইয়াতে আপলোড কৰিছোঁ। গতিকে তোমালোকৰ আগত মোৰ এটা ৰিকুৱেষ্ট যে যিসকলে এইটো চেনেল নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তাৰপিছত ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিবা। মই ভিডিঅ'টোত গোটেই প্ৰশ্নবোৰ আলোচনা কৰিছোঁ, তোমালোকে চাই ল'বা। যে প্ৰথম প্ৰশ্নটো আছে, মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয়? এইটোৰ উত্তৰ এইটো চাই ল'বা। নিশ্চয় দেখা পাইছে এইটোৰ উত্তৰ, ইয়াতে উত্তৰবোৰ দিয়া আছে যে বহুকোষী জীৱৰ সকলোবোৰ কোষ প্ৰত্যক্ষভাৱে চাৰিওপাশৰ পৰিৱেশৰ লগত সংলগ্ন নহয়, কিয়নো এনে জীৱৰ বাহিৰৰ আৱৰণখন মৃত কোষৰ দ্বাৰা গঠিত। সেয়ে এই জীৱবোৰে চাৰিওপাশৰ পৰা সাধাৰণ বেপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত অক্সিজেন আহৰণ কৰিব নোৱাৰে। গতিকে তাৎক্ষণিক বেপন প্ৰক্ৰিয়া ইয়াত সংঘটিত নহয়। কোষৰ পৰা কোষলৈ বেপন প্ৰক্ৰিয়া অতি লেহেমীয়া গতিত হোৱাৰ বাবে জীৱৰ লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো পৰ্যাপ্ত পৰিমাণৰ নহয়। নিশ্চয় বুজি পাইছে? এইটো হৈছে তোমাৰ প্ৰথম 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ। তাৰপিছত ইয়াতে চাই ল'বা 2 নম্বৰ প্ৰশ্নটো আছে, আমি কিহৰ ওপৰত ভিত্তি কৰি এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিব পাৰিম? কেনেকৈ ঠাৱৰ কৰিম? তো উত্তৰটো এনেকেই হ'ব যে কোনো এটা বস্তু জীৱিত নে মৃত তাক জানিব পাৰি জীৱটোৱে লৰচৰ কৰিছে নে নাই তাৰ ওপৰত ভিত্তি কৰি, কাৰণ চলন কৰাটো জীৱৰ এটা মুখ্য বৈশিষ্ট্য, নহয়নে? গতিকে এইটো লৈ আমি চাব পাৰিম। তাৰপিছত জীৱৰ খাদ্য জাৰণৰ বাবে অক্সিজেন আহৰণ, বৃদ্ধি আৰু বিকাশ, প্ৰজনন জীৱৰ বৈশিষ্ট্য, ৰেচন ক্ৰিয়া সম্পন্ন নকৰা। এইকেইটা কাৰণত আমি যদি এইকেইটা নহয় তেতিয়াহ'লে আমি ভাবিম যে জীৱিত নাই, আৰু যদি জীৱিত আছে এইকেইটা হ'ব লাগিব। ঠিক আছে, ৰেচন প্ৰক্ৰিয়াটো সম্পন্ন হ'ব লাগিব, বৃদ্ধি আৰু বিকাশ হৈ থাকিব লাগিব, প্ৰজনন জীৱৰ এটা বৈশিষ্ট্য এইটো হ'ব লাগিব, জীৱৰ খাদ্য জাৰণৰ বাবে অক্সিজেনৰ আহৰণৰ দৰকাৰ, যদি সেইটো হয় তেতিয়াহ'লে জীৱটো জীৱিত আছে, আৰু যদি এইবোৰ নাথাকে তেতিয়াহ'লে কি হয়? জীৱটো জীৱিত নাই। এইবাৰ 3 নম্বৰ প্ৰশ্নটো চাবা, জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয়? তো এইটো তোমালোকে লক্ষ্য কৰিবা, উত্তৰটো এইটো হ'ব যে পৰভক্ষী জীৱবোৰে অক্সিজেন আৰু খাদ্য বাহিৰৰ পৰা আহৰণ কৰে, আনহাতে স্বভক্ষীয় জীৱবোৰে কাৰ্বন ডাই অক্সাইড আৰু পানী, খনিজ লৱণ পৰিৱেশৰ পৰা আহৰণ কৰে। এইটোৰ উত্তৰ এইটোৱে। তাৰপিছত ইয়াতে চাবা 4 নম্বৰ প্ৰশ্নটো হৈছে যে জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াক অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা? তো এইটোৰ উত্তৰ হ'ব যে জীৱৰ জীৱন বৰ্তি থাকিবৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ হ'ল, যদি জীৱৰ জীৱনটো জীয়াই থাকিবলগীয়া হয় তেতিয়াহ'লে এইবোৰ কাৰ্য চলি থাকিব লাগিব। শ্বসন কাৰ্য চলিব লাগিব, পৰিপুষ্টি, চলন, পৰিবহন আৰু কি ৰেচন, এই ক্ৰিয়াবোৰ কি কৰিব লাগিব? চলিব লাগিব, তেতিয়াহে তোমাৰ কি হ'ব? জীৱৰ জীৱনটো জীয়াই থাকিব। ঠিক আছে, তো নেক্সট 5 নম্বৰ প্ৰশ্নটো চাবা। ইয়াতে কৈছে স্বপক্ষী পুষ্টি আৰু পৰপক্ষী পুষ্টিৰ মাজত পাৰ্থক্য কি কি? তো এইটো স্বপক্ষী আৰু পৰপক্ষী পুষ্টিৰ মাজত পাৰ্থক্য আমি তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা, উত্তৰবোৰ ইয়াতে পাই যাবা। নিশ্চয় ইয়াতে দেখা পাইছে স্বপক্ষিত পৰিপুষ্টি আৰু পৰপক্ষিত পৰিপুষ্টি। স্বপক্ষিত পৰিপুষ্টি জীৱবোৰে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি লয়, নহয়নে? নিজৰ খাদ্য নিজে উৎপাদন কৰি জীয়াই থাকে, তেনেবোৰ কি কয়? স্বপক্ষী পৰিপুষ্টি বুলি কোৱা হয়। আৰু পৰপক্ষিত পুষ্টি হৈছে যে পৰপক্ষিত পুষ্টিত জীৱবোৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে স্বপক্ষিত জীৱৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে,
আৰু স্বপ্ৰকৃত জীৱবোৰত পত্ৰ হৰিত নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে। পৰপ্ৰকৃত পৰিপুষ্টি জীৱবোৰত কোনো ৰঞ্জক পদাৰ্থ নাথাকে। নিশ্চয় বুজি পাইছা যে যিটো আমি কি কওঁ পত্ৰ হৰিত বা এইটো তোমালোকৰ বানানটো অলপ মিষ্টেক হৈছে, তোমালোকে শুদ্ধ কৰি ল'বা। এইটো হ'ব হৰিতকণা বা পত্ৰ হৰিত বা ক্লৰ'ফিল বুলি কোৱা হয়, ক্লৰ'ফিল। গতিকে তোমালোকে এইটো কি কৰিবা, ক্লৰ'ফিল বুলি ইয়াতে লিখি ল'বা, ঠিক আছে। লিখাতে অলপ কষ্ট হৈছে, তোমালোকে এইটোত লিখি ল'বা। তো এই হৈছে তোমাৰ স্বপ্ৰকৃত পুষ্টি আৰু পৰপ্ৰকৃত পুষ্টিৰ মাজত পাৰ্থক্য, ঠিক আছে। নেক্সট 6 নম্বৰ কুৱেশ্যনটো আছে ইয়াতে যে সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায়। এইটো লক্ষ্য কৰিবা। উত্তৰটো হৈছে যে উদ্ভিদে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলৰ পৰা আহৰণ কৰে আৰু শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰে। নেক্সট কুৱেশ্যনটো ইয়াতে চাবা যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো পঢ়ি থৈ দিবা। ভেৰি ইম্পৰ্টেণ্ট, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে এইটো পৰীক্ষাৰ কাৰণে টিক মাৰ্ক দি ৰাখিবা, ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট। তো এইটো লক্ষ্য কৰিবা যে আমাৰ পাকস্থলীত নিঃসৰিত যিটো হাইড্ৰক্লৰিক এচিড আছে, ইয়াৰ ভূমিকা হ'ল ই পেপচিন নামৰ উত্তেজকৰ ক্ৰিয়া সক্ৰিয় কৰি তোলে। পেপচিন এটা যিটো জৈৱ অনুঘটক হয়, ইয়াৰ কাৰ্য কি কৰে, সক্ৰিয় কৰি তোলে। তাৰপিছত খাদ্যৰ সৈতে পাকস্থলীত প্ৰৱেশ কৰা হানিকাৰক যিবোৰ বীজাণু সেইবোৰ কি কৰে, ধ্বংস কৰে। এইটো হৈছে HCl ৰ কাম, ঠিক আছে। তো তোমালোকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, গতিকে তোমালোকে এইটো মুখস্থ কৰি থৈ দিবা। আৰু HCl কি কৰে, খাদ্যবোৰ আম্লিক কৰি তোলে। HCl কি কৰে, খাদ্যবোৰ আম্লিক কৰি তোলে। তো এই হৈছে পাকস্থলীত এচিডৰ ভূমিকা। নেক্সট কুৱেশ্যনটো চাই ল'বা। এইটো চাই ল'বা যে পাচক উত্তেজকৰ কাৰ্য কি। বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন। পাচক উত্তেজকে জটিল শ্বেতসাৰক ভাঙি সৰল অণুলৈ পৰিৱৰ্তিত কৰে যাতে দেহে সেইবোৰ দ্ৰৱণীয় অৱস্থাত পোষণ কৰিব পাৰে, ঠিক আছে। তাৰপিছত ইয়াতে চাই ল'বা নেক্সট কুৱেশ্যন এটা আছে, শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, যে আমি খোৱা খাদ্যবোৰ সম্পূৰ্ণ পাচন হয় ক্ষুদ্ৰান্তত। ক'ত পাচন হয়, ক্ষুদ্ৰান্তত পাচন হয়। ক্ষুদ্ৰান্তৰ বেৰত আঙুলি সদৃশ কিছুমান প্ৰবৰ্ধক থাকে, এইবোৰক বিলাই বুলি কোৱা হয়। নিশ্চয় বিলাইবোৰৰ কথা তোমালোকে জানা, চেপ্টাৰত আছে বিলাই। যিটো তোমাৰ যিটো ক্ষুদ্ৰান্ত হয়, এই ক্ষুদ্ৰান্তৰ বেৰবোৰত এনেকুৱা ধৰণৰ আঙুলি সদৃশ প্ৰবৰ্ধক থাকে। এই আঙুলি সদৃশ প্ৰবৰ্ধকটোক কোৱা হয় বিলাই বুলি কোৱা হয়। ইয়াক কোৱা হয় কি, বিলাই বুলি কোৱা হয়, ঠিক আছে। বিলাই বুলি কোৱা হয়। একে নহওক, এইটো তোমালোকে অলপ টিক মাৰ্ক দি ৰাখিবা যে যিটো ক্ষুদ্ৰান্তৰ বেৰ আছে, এই ক্ষুদ্ৰান্তৰ ভিতৰত আঙুলি সদৃশ প্ৰবৰ্ধক থাকে, যাক কি কোৱা হয়, বিলাই বুলি কোৱা হয়। তোমালোকক আমি স্ক্ৰীণত দেখুৱাই দিম যে বিলাইটো কেনেকুৱা, স্ক্ৰীণত আমি তোমালোকক শ্ব' কৰাই দিম। ইয়াতে নিশ্চয় লক্ষ্য কৰিছে, এইটো হৈছে তোমাৰ বিলাইৰ ষ্ট্ৰাকচাৰ। তাৰপিছত কৈছে যে বিলাইবোৰক ৰক্তবাহী নলিকাৰ জালেৰে আৱৰি ৰাখে। এই জালিকাবোৰে পাচন হোৱা খাদ্য শোষণ কৰে আৰু দেহৰ বিভিন্ন অংশৰ কোষসমূহলৈ পঠিয়াই দিয়ে। এইটো হৈছে তোমাৰ কি, শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়, ইয়াতে নিশ্চয় দেখা পাইছে। এই উত্তৰটো তোমালোকে মুখস্থ কৰিবা। নেক্সট ইয়াতে চাবা 10 নম্বৰ কুৱেশ্যনটো আছে, শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি। যে স্থলচৰ প্ৰাণীৰ উশাহ নিশাহৰ হাৰ জলচৰ জীৱতকৈ কি কম, কিয়নো বায়ুতকৈ পানীত কম পৰিমাণে অক্সিজেন মিহলি হৈ থাকে। পানীত 1% অক্সিজেনৰ বিপৰীতে বায়ুত 21% অক্সিজেন থাকে। মনত ৰাখিবা এইটো, যে বায়ুত কিমান পাৰ্চেণ্ট অক্সিজেন মিহলি হৈ থাকে, 1% অক্সিজেন মিহলি হৈ থাকে, আৰু তাৰ বিপৰীতে বায়ুত থাকে 21%।
এইটো নিশ্চয় লক্ষ্য কৰিবা 21% বুলি থাকে। স্থলচৰ প্ৰাণীয়ে অক্সিজেন সেৱন কৰি ভিতৰলৈ ঠেলি পঠিয়াব লাগে আৰু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড এৰিব লাগে। এই অসুবিধাবোৰ জলজ প্ৰাণীৰ ক্ষেত্ৰত নাহে, সেইবাবে শ্বাস প্ৰশ্বাস স্থলচৰ জীৱতকৈ জলচৰ জীৱৰ সুবিধাটো বেছি। ঠিক আছে। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো হয় যে কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, যে কিছুমান অণুজীৱই গ্লুকোজৰ সম্পূৰ্ণ জাৰণ ঘটাই কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কিছুমান অক্সিজেন ব্যৱহাৰ নকৰে। কিছুমানে কি কৰে, অক্সিজেন ব্যৱহাৰ নকৰে বা কম পৰিমাণে কি কৰে, ব্যৱহাৰ কৰে। নিশ্চয় দেখা হৈছে। এইটো হৈছে তোমাৰ কি, জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হোৱাৰ চিষ্টেম। নেক্সট এইটো কি আছে যে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে এইটো টিক মাৰ্ক দি ৰাখিবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত এইটোৰ উত্তৰটো হ'ব, চাই ল'বা, ইয়াতে উত্তৰটো লিখা আছে যে মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থৰ নাম হৈছে হিমোগ্লোবিন। এইটো মুখস্থ ৰাখিবা। মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থৰ নাম কি, হিমোগ্লোবিন। আৰু যিয়ে কি কৰে, তেজ ৰঙা কৰে। ইয়াৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি। হিমোগ্লোবিনে অক্সিজেনৰ লগত লগ লাগি অক্সি হিমোগ্লোবিন উৎপন্ন কৰে। কি কৰে, হিমোগ্লোবিনে যেতিয়া আমি অক্সিজেন সেৱন কৰোঁ, এই অক্সিজেনৰ লগত মিক্সাৰ হৈ কি কৰে, অক্সি হিমোগ্লোবিন উৎপন্ন কৰে। এনেদৰে হাঁওফাঁওৰ পৰা শৰীৰৰ বিভিন্ন অংশ কোষসমূহলৈ অক্সিজেন পৰিবহন কৰে। আনহাতে অক্সিজেনতকৈ কাৰ্বন ডাই অক্সাইডৰ দ্ৰৱণীয়তা পানীত বেছি। সেইবাবে ই শৰীৰৰ বিভিন্ন অংশৰ কোষৰ পৰা তেজৰ জৰিয়তে হাঁওফাঁওলৈ আহে। সেয়েহে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণত তেজে গুৰুত্বপূৰ্ণ ভূমিকা লয়। গতিকে এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই চান্স আছে। গতিকে উত্তৰটো ভালকে মুখস্থ কৰিবা। ইয়াতে কেইবাটাও কুৱেশ্যন আছে যে মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থৰ নামটো কি, বোলে হিমোগ্লোবিন। হিমোগ্লোবিনে আকৌ অক্সিজেনৰ লগত লগ লাগি কি উৎপন্ন কৰে, বোলে অক্সি হিমোগ্লোবিন উৎপন্ন কৰে। নিশ্চয় দেখা পাইছে, ইয়াতে আছে। তো এই প্ৰশ্নবোৰ তোমালোকে কি কৰিবা, ভালকে মুখস্থ কৰিবা। তো নেক্সট ইয়াতে চাবা, নেক্সট কুৱেশ্যনটো চাবা যে প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছে। যে উত্তৰটো হ'ব, মানুহৰ হাঁওফাঁওত কিছুমান বেলুন আকৃতিৰ গঠন থাকে। এইবোৰক বায়ুকোষ বুলি কোৱা হয়। বায়ুকোষীয় মোনাবোৰৰ বেৰ অত্যন্ত পাতল আৰু ইহঁত আৱৰণী কলাৰে গঠিত। সেইবাবে ইয়াৰ মাজেৰে সহজে গেছ চলাচল হ'ব পাৰে। প্ৰত্যেক বায়ুকোষৰ বাহিৰৰ ফালে একোখন অতি ঘন ৰক্তজালিকা থাকে আৰু এই ৰক্তজালিকা গঠন কৰা বেৰখন অতি পাতল। সেইবোৰৰ মাজেদি গেছ সহজে অহা যোৱা কৰিব পাৰে। এইটোৰ উত্তৰটো এইটোৱেই। তাৰপিছত নেক্সট ইয়াতে তোমালোকে পাবা 14 নম্বৰ কুৱেশ্যনটো পাবা যে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা, কি কি, ইয়াৰ কাৰ্যসমূহ কি কি। গতিকে তোমালোকে এইটো উত্তৰটো লিখিবা যে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা হৈছে, প্ৰথম তেজ হ'ল পৰিবহন তন্ত্ৰৰ তৰল মাধ্যম। ই দেহৰ নানাবিধ দ্ৰব্য যেনে খাদ্য, ৰেচন দ্ৰব্য, শ্বসন গেছ, হৱমন, এনজাইম আদি এই ঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। এইটো কেৱল কোনে কৰে, এইটো হৱমন নহয়, চৰি এইটো ভুল হৈছে। তোমালোকে এইটো হেৰি কৰিবা, হৰমনহে, এইটো হৰমন হ'ব। গতিকে তোমালোকে এই শুদ্ধটো কৰি ল'বা। এনজাইম আদি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। তাৰপিছত ইয়াতে চাবা ৰক্তনলিকা কি, এইটো খ নম্বৰ হ'ব। ইয়াতে তোমালোকে খ নম্বৰ দিবা। এইটো হ'ব ৰক্তনলিকা। ৰক্তনলিকাসমূহৰ জালিকাৰ মাজেৰে তেজ প্ৰবাহিত হয়। ৰক্তনলিকাবোৰ দুটা ভাগত বিভক্ত, যেনে ধমনী আৰু শিৰা। নিশ্চয় দেখা হৈছে ধমনী আৰু শিৰা। ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা দেহৰ বিভিন্ন অংগলৈ তেজ কঢ়িয়াই নিয়ে, এইটো ধমনীৰ কাম। আনহাতে শিৰাবোৰে দেহৰ বিভিন্ন অংগৰ পৰা অশুদ্ধ তেজ পুনৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে। এইটো হৈছে তোমাৰ। তাৰপিছত গ নম্বৰটো হ'ব
হৃদপিণ্ড পাম্পৰ দৰে কাম কৰে। হৃদপিণ্ড যিটো এইটো পাম্পৰ দৰে কাম কৰে। হৃদপিণ্ডৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত দেহত তেজ অনবৰতে চলাচল হৈ থাকে। এইটো হৈছে তোমাৰ এই তিনিটা হৈছে তোমাৰ কাম। গতিকে এই তিনিটা তোমালোকে নোট কৰি ৰাখিবা, ঠিক আছে। নেক্সট এটা চাই ল'বা, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত এইটো আহে। এনচাৰটো হ'ব, পক্ষী আৰু স্তন্যপায়ী প্ৰাণীবোৰ উৰক্তি প্ৰাণী। এই প্ৰাণীবোৰে শৰীৰৰ উষ্ণতা স্থিৰ ৰাখি শক্তি আহৰণ কৰে। প্ৰাণীবোৰক যথেষ্ট শক্তি উৎপন্ন কৰিবলৈ অধিক পৰিমাণৰ বিশুদ্ধ অক্সিজেনৰ প্ৰয়োজন হয়। সেইবাবে চৰাইৰ ক্ষেত্ৰত অক্সিজেনযুক্ত তেজ অক্সিজেনবিহীন নিশ্চয় দেখা হৈছে তেজৰ লগত মিহলি হ'বলৈ দিব নালাগে। তো সেইবাবে এইবোৰক পৃথক কৰি ৰখা হয়, ঠিক আছে। এইটো অলপ ভুল আছে, গতিকে তোমালোকে এইটো শুদ্ধ কৰি ল'বা। হ'ব দিব নালাগে, হ'ব দিব নালাগে, যিকি নহওক। নেক্সট প্ৰশ্নটো চাবা যে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? এইটো 2018ত আহিছিলে কুৱেশ্যনটো, চাই ল'বা, মই ইয়াতে দি দিছোঁ। উত্তৰটো হ'ব যে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগ জাইলেম কলা আৰু ফ্লয়েম কলা। এইটো মনত ৰাখিবা, জাইলেম আৰু ফ্লয়েম। উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? জাইলেম কলা আৰু ফ্লয়েম কলা। নেক্সট প্ৰশ্নটো চাবা, উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? এইটো 2018 আৰু 15 দুয়োটা চনতে আহিছিল, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাই ল'বা। আৰু ইয়াতে তোমালোকে এইটো দাৰি নিদিবা, ইয়াতে চিধা কুৱেশ্যন হ'ব কেনেদৰে পৰিবহণ হয়, ঠিক আছে। তো এইটোৰ উত্তৰটো হ'ব পানীৰ পৰিবহণ। জাইলেম কলাৰ নলিকা আৰু ট্ৰেকাইটবোৰে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ লগত যুক্ত হৈ গোটেই উদ্ভিদ দেহটোৰ বিভিন্ন অংগলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন সুতিৰে সৃষ্টি কৰে। শিপাৰ মাটিৰ লগত স্পৰ্শ কৰি থকা এইটো অলপ ভুল হৈছে, তোমালোকে চাবা। স্পৰ্শ কৰি থকা কাৰ্যেও সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে। তাৰপিছত ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্য ঘটায়, যাৰ ফলত শিপাই মাটিৰ পৰা পানী শোষণ কৰিব পাৰে। বাষ্পমোচন প্ৰক্ৰিয়াই পানী আৰু তাত দ্ৰৱিত হৈ থকা খনিজ লৱণ শোষণ আৰু শিপাৰ পৰা পাতলৈ ঊৰ্ধ্বমুখী গতি লাভ কৰাত সহায় কৰে। এইটোৰ উত্তৰটো এইখিনি হ'ব। নেক্সট কুৱেশ্যনটো চাবা, ইয়াতে তোমালোকে দেখা পাবা যে উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন ঘটে। যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থসমূহৰ পৰিবহণক খাদ্য সংক্ৰমণ বুলি কোৱা হয়। উদ্ভিদৰ ফ্লয়েম কলাৰ যোগেদি খাদ্য সংবহন হয়। উদ্ভিদৰ খাদ্য ইয়াৰ দেহত ঊৰ্ধ্বমুখী আৰু অধোমুখী দুয়োটা দিশতে সংঘটিত হয়। উদ্ভিদে প্ৰস্তুত কৰা খাদ্য অৰ্থাৎ শৰ্কৰা ফ্লয়েম কলাৰ ভিতৰলৈ স্থানান্তৰ হওঁতে এটিপিৰ পৰা শক্তি আহৰণ কৰে। আকৌ এটিপি ক'ত থাকে? মাইটকণ্ড্ৰিয়াত থাকে এটিপি। গতিকে এইটো তোমালোকে চাই ল'বা। ইয়াৰ ফলত ফ্লয়েম কলাত আশ্ৰিত চাপৰ বৃদ্ধি পায় আৰু পানী তাৰ ভিতৰলৈ গতি কৰে। ফলস্বৰূপে উদ্ভিদ দেহৰ প্ৰয়োজনীয় অংগলৈ খাদ্যৰ সংবহন ঘটে। এইটোৰ উত্তৰ এইটোৱে। আৰু তোমালোকৰ নেক্সট কুৱেশ্যনটো এইটো চাই ল'বা, কেনেকুৱা কুৱেশ্যন যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, ভেৰি তোমালোকে এইটো মুখস্থ কৰিবা, পৰীক্ষাত এইটো আহে, ঠিক আছে। তো নেফ্ৰনৰ গঠন যদি আমি চাওঁ যে নেফ্ৰনৰ গঠনটো কেনেকুৱা। নেফ্ৰন হ'ল বৃক্ষ গঠন কৰা একক। এইটো বৃক্ষৰ প্ৰাথমিক একক হৈছে নেফ্ৰন। তো দেখিবলৈ নেফ্ৰনবোৰ এডাল পাক খোৱা নলীৰ দৰে। মোৰ স্ক্ৰীণত দেখা পোৱা এনেকুৱা হৈছে নেফ্ৰন। ইয়াৰ দুটা অংশ থাকে। ইয়াৰ এটা মালপিগিয়ান বডি, আন অংশ বৃক্ষীয় নলিকা। নেফ্ৰনৰ প্ৰথম অংশ এটা কাপৰ দৰে, যাক কয় গ্ল'মেৰুলাছ বুলি কোৱা হয়, আৰু ইয়াত অসংখ্য ৰক্তজালিকা সোমাই থাকে। এই অংশখিনিকে মালপিগিয়ান বডি বুলি কোৱা হয়। ইয়াৰ পিছৰ অংশ আৰু মিহি এডাল পাক খোৱা নলী, যাক বৃক্কীয় নলিকা বুলি কোৱা হয়। তো বৃক্কীয় নলিকাৰ প্ৰথম অংশক সমীপৱৰ্তী কুণ্ডলীকৃত নলিকা, তাৰ পিছৰ ইংৰাজী যিটো ইউৰ দৰে থাকে, এনেকুৱা নিশ্চয় তোমালোকে দেখা পাইছে, এনেকুৱা ইউৰ দৰে থাকে, ইয়াক কোৱা হয় হেনলিৰ লুপ।
ইয়াক কি কোৱা হয় হেনলি লুপ। আৰু এই হেনলি লুপৰ ইফালে তোমাৰ লক্ষ্য কৰিবা যে এনেকুৱাকৈ বেঁকা হয় যিটো আহিছে ইয়াক কোৱা হয় দূৰৱৰ্তী কুণ্ডলীকৃত নলিকা। দূৰৱৰ্তী কুণ্ডলীকৃত নলিকা আৰু এইখিনি কোৱা হয় হেনলি লুপ। আৰু ইয়াতে তোমালোকে দেখা পাবা এনেকুৱাকৈ এটা যিটো আছে গ্ল'মেৰুলাছৰ ওচৰত যিটো বক্ৰ নলী আছে তাক কোৱা হয় তোমাৰ সমীপৱৰ্তী কুণ্ডলীকৃত নলিকা। তো নেফ্ৰনৰ কাৰ্য তোমালোকে নেফ্ৰনৰ এইটো গ'ল গঠন গ'ল আৰু এতিয়া নেফ্ৰনৰ কাৰ্যটো আহিব। নেফ্ৰনবোৰে প্ৰথম অৱস্থাত গ্লুক'জ, এমিন এচিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকি লৈ পিছত পাছৰ নলিকাৰ অংশ কি কৰে অধিৱেশন কৰি লয়। দেহৰ অতিৰিক্ত পানী বিপাকীয় কাৰ্যত উৎপন্ন হোৱা বিভিন্ন ধৰণৰ নাইট্ৰজেন জাতীয় পদাৰ্থ। নাইট্ৰজেন জাতীয় তোমালোকৰ এইটো কুৱেশ্যন হ'ব পাৰে যে নাইট্ৰজেন জাতীয় পদাৰ্থ কি কি আছে। ইয়াতে পাবা ইউৰিক এচিড, কি পাবা ইউৰিক এচিড, তাৰপিছত ইউৰিয়া, তাৰপিছত এমোনিয়া, এইকেইটা তোমালোকে কি পাবা নাইট্ৰজেন জাতীয় পদাৰ্থ পাবা। গতিকে নাইট্ৰজেন জাতীয় পদাৰ্থবোৰ ৰক্তস্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে কি কৰে অপসাৰিত কৰে। নিশ্চয় দেখা পাইছে। গতিকে তোমালোকক ষ্ট্ৰাকচাৰটো মই ইয়াতে দেখুৱাই দিম, চাই ল'বা। তোমালোকে এই চিত্ৰটো নিশ্চয় দেখা পাইছা। এইটো হৈছে নেফ্ৰনৰ গঠন। তো কেনেকুৱা হয় নেফ্ৰনৰ গঠন। নেফ্ৰনটো অসংখ্য থাকে, এটা বৃক্ষত নেফ্ৰন বহুতকেইটাই থাকে, অসীম সংখ্যক নেফ্ৰন থাকে। তো তাৰে এই যিটো কাহ সদৃশ নিশ্চয় দেখা পাইছা ইয়াতে কাহ সদৃশ এনেকুৱা তোমালোকে এনেকুৱা দেখা পাবা, এনেকুৱা ধৰণৰ কাহ সদৃশ। গতিকে এই কাহ সদৃশক কোৱা হয় গ্ল'মেৰুলাছ। নিশ্চয় দেখা পাইছা, এইটো কোৱা হয় গ্ল'মেৰুলাছ। তাৰপিছত বুমেন কেপচুল, যিটো তোমাৰ এই ভিতৰত এনেকুৱা থাকে, যিটো ৰক্ত জালিকা থাকে, এনেকুৱা ৰক্ত জালিকা পাবা। এইবোৰক কোৱা হয় কি বুমেন কেপচুল। ঠিক আছে, এইবোৰক কি কোৱা হয় ইয়াতে নিশ্চয় দেখা পাইছা বুমেন কেপচুল। তাৰপিছত তোমাৰ ইয়াতে এটা বস্তু লক্ষ্য কৰিবা, মই আগতে কৈছিলোঁ যে যিটো এনেকুৱা তোমাৰ গ্ল'মেৰুলাছ থাকে, এই গ্ল'মেৰুলাছৰ তলফালে এনেকুৱা বেঁকা থাকে, তাৰপিছত এনেকুৱাকৈ আহে, যিটো ইয়াতে তোমালোকে ইউ আকৃতিৰ দৰে এনেকুৱা পাবা, ইউ আকৃতিৰ দৰে। আকৌ ইয়াতে এটা পাবা, তাৰপিছত এনেকৈ যাব। গতিকে ইয়াৰ নামটো হৈছে গ্ল'মেৰুলাছ, ইয়াৰ নামটো হৈছে বুমেন কেপচুল। ইয়াতে কোৱা হয় সমীপৱৰ্তী কুণ্ডলীকৃত নলিকা, ইয়াক কোৱা হয় হেনলি লুপ, আৰু এইখিনি কোৱা হয় এই যে বক্ৰ এইটোক কোৱা হয় দূৰৱৰ্তী কুণ্ডলীকৃত নলিকা। এইকেইটা তোমালোকে নিশ্চয় মনত ৰাখিবা। তাৰপিছত এইবোৰত অসংখ্য কি থাকে নেফ্ৰন থাকে। তো এই হ'ল আমাৰ ইয়াৰে কি নেফ্ৰনৰ যিটো গঠন, এই গঠনটো তোমালোকে চাই ল'বা। ঠিক আছে, নেক্সট আমি কুৱেশ্যনটো যে উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে। উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে, সেইটো প্ৰশ্নবোধক হ'ব। গতিকে উত্তৰটো হ'ব যে উদ্ভিদে বাষ্পমোচনৰ সহায়ত অতিৰিক্ত পানী ত্যাগ কৰে। অন্যান্য বৰ্জিত খ নম্বৰ এইটো অন্যান্য বৰ্জিত পদাৰ্থবোৰ উদ্ভিদৰ মৃত কোষৰ সহায়ত কেতিয়াবা পাতৰ দৰে সৰি পৰি কি কৰে অংগৰ দ্বাৰা ৰেচন ক্ৰিয়া সমাধা কৰে। তাৰপিছত গ নম্বৰটো হ'ব যে উদ্ভিদে পুৰঠ জাইলেম কাঠ সঞ্চিত কৰি ৰখা বেজিন আৰু আঠা এই উপকাৰ হিচাপে কি কৰে বাহিৰলৈ পঠিয়ায়। তাৰপিছত কিছুমান অলাগতিয়াল পদাৰ্থ পাত, ফল, কাণ্ড আদিত জমা কৰি ৰাখে। এইকেইটা হৈছিল কি যে বৰ্জিত পদাৰ্থ ত্যাগ কৰাৰ উপায়। এনেকৈ সেই বৰ্জিত পদাৰ্থ কি কৰে ত্যাগ কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো চাবা যে মূত্ৰ কেনেকৈ উৎপাদন কৰিব পাৰি বা কেনেকৈ মূত্ৰ উৎপন্নৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি। কেনেকৈ যে তলত দিয়া কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰি মূত্ৰ উৎপাদন নিয়ন্ত্ৰণ কৰিব পাৰি। বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে চাবা যে কিমান পৰিমাণৰ পানী শৰীৰৰ পৰা আঁতৰ কৰিব লাগিব বা কিমান পৰিমাণৰ নাইট্ৰজেন জাতীয় পদাৰ্থ, যেনে তোমালোকক অলপ আগতে দেখুৱাই দিছিলোঁ ইউৰিয়া, ইউৰিক এচিড, লৱণ, এমোনিয়া, এইবোৰ
আদি কি কৰে দেহৰ পৰা আঁতৰাব লাগিব তাৰ ওপৰত নিৰ্ভৰ কৰি মূত্ৰৰ উৎপন্ন নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰপিছত চৰ্বিৰ ইমালচিফিকেশ্যন সংঘটিত কৰে, এইটো চাই ল'বা। 1 নম্বৰ কুৱেশ্যন, এইটো শৰ্ট কুৱেশ্যন হয়। পিত্ত লৱণত কি কৰে? চৰ্বিৰ ইমালচিফিকেশ্যন সংঘটিত হয়। যকৃত যে থাকে, সেই যকৃতৰ ওচৰত থকা যিটো পিত্তনলী হয়, গোল ব্লাডাৰ পিত্তথলী, সেই পিত্তস্থলী, যিটো পিত্তস্থলীত আকৌ কি থাকে? পিত্ত লৱণ থাকে, পিত্ত ৰস থাকে। গতিকে পিত্ত ৰসৰ কথা কোৱা যে তোমালোকৰ এইটো পৰীক্ষাত কুৱেশ্যন আহিছিলে 2015ত আহিছিলে, তো এইটোৰ উত্তৰটো হ'ব কি? পিত্ত লৱণ। ঠিক আছে। তাৰপিছত অবাধ শোষণ সম্পন্ন হয়, এইটো কুৱেশ্যন আহিছিলে 2016ত আহিছিলে। অবাধ শোষণ সংঘটিত হয় সাইটোপ্লাজমত। অবাধ শোষণ ক'ত সংঘটিত হয়? সাইটোপ্লাজমত। আৰু অবাধ শোষণ ক'ত সংঘটিত হয়? মাইটোকন্ড্রিয়াত অবাধ শোষণ সংঘটিত হয়। আৰু অবাধ শোষণ ক'ত সংঘটিত হয়? সাইটোপ্লাজমত সংঘটিত হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে যে মানুহৰ বৃক্ক দুটা কোন তন্ত্ৰৰ অংশ? এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। প্ৰথমটো হৈছে পৰিবেষ্টিৰ নহয়, শ্বসনৰো নহয়, পৰিবহনৰো নহয়, গতিকে ৰেচনটোহে শুদ্ধ উত্তৰ। এইটো মনত ৰাখিবা যে মানুহৰ বৃক্ক দুটা কোন তন্ত্ৰৰ অংশ? ৰেচন তন্ত্ৰৰ অংশ। নেক্সট কুৱেশ্যনটো হৈছে যে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি? উদ্ভিদৰ দেহত জাইলেমৰ কাম হৈছে পানীৰ পৰিবহন। প্ৰথমটো কাম যে জাইলেমে কি কৰে? এইটো গছজোপা, এই গছজোপাৰ কি কৰে? গুৰিৰ পৰা আৰম্ভ কৰি ওপৰ ফালে কি কৰে? পানী তুলি দিয়ে। আৰু ফ্লয়েমৰ কাম হৈছে যে পাতত থকা যিবোৰ খাদ্য আছে, এই পাতত থকা খাদ্যবোৰ কি কৰে? আকৌ ফ্লয়েমে গছৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে। এইটো হৈছে কাৰ কাম? এইটো হৈছে জাইলেমৰ কাম। ঠিক আছে, যিটো পানী পৰিবহন কৰে। নেক্সট কুৱেশ্যনটো হৈছে স্বপক্ষীয় পৰিপুষ্টিত প্ৰয়োজন হয়, কি প্ৰয়োজন হয়? আটাইকেইটাই প্ৰয়োজন হয়। ইয়াতে চাই ল'বা যে কাৰ্বন ডাই অক্সাইড আৰু পানী পৰিবহন এইটো প্ৰয়োজন হয়, পত্ৰ হৰিতৰ প্ৰয়োজন হয়, তাৰপিছত সূৰ্যৰ পোহৰ, ওপৰৰ আটাইকেইটাই এইকেইটা কি হয়? প্ৰয়োজন হয়। এইটো পত্ৰ হৰিত দিবা চাগে, এইটো মোৰ ভুল হৈছে, গতিকে তোমালোকে পত্ৰ হৰিত লিখিবা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে চাবা যে পাইভেট অণু ভাঙি পাইৰুভেট হ'ব, এইটো পাইভেট নহয়, পাইৰুভেট হ'ব। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো সম্পাদিত হয় ক'ত সংঘটিত হয়? মাইটোকন্ড্রিয়াত সংঘটিত হয়। নিশ্চয় দেখা হৈছে যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত? মাইটোকন্ড্রিয়াত সম্পাদিত হয়। নেক্সট কুৱেশ্যনটো হ'ব যে যি প্ৰক্ৰিয়াৰে দ্বাৰা এটা স্বপক্ষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ হয় তাক কি বোলে? সালোক সংশ্লেষণ বুলি কোৱা হয়। চাই ল'বা, এইটো 2018ত আহিছিল। তাৰপিছত তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে, নিশ্চয় দেখা পাইছে, এড্ৰিনেলিন, থাইৰক্সিন, ইনচুলিন, টেষ্টেষ্টেৰন। তাৰপিছত এইটোৰ শুদ্ধ উত্তৰটো হ'ব কি? ইনচুলিনহে হ'ব। যে মানুহৰ যিটো চেনিৰ মাত্ৰা, গ্লুকোজৰ মাত্ৰা, এইটো নিয়ন্ত্ৰণ কৰি ৰখাত বা কৰি থকাত সহায় কৰে একমাত্ৰ অগ্নাশয়ৰ দ্বাৰা। আৰু তাৰ সেই হৰম'নবিধৰ নাম হৈছে কি? ইনচুলিন হৰম'ন। ইনচুলিন হৰম'নে গ্লুকোজৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখে। আৰু গ্লুকাগন এটা হৰম'ন আছে যিয়ে কি কৰে? গ্লাইকোজেনক গ্লুকোজলৈ ট্ৰেন্সফাৰ কৰে, আৰু ইনচুলিনে কি কৰে? গ্লুকোজক গ্লাইকোজেনলৈ ৰূপান্তৰিত কৰে। গতিকে এই ক্ষেত্ৰত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাটো হৰম'নবিধৰ নাম হৈছে ইনচুলিন। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাই ল'বা। আমাৰ দেহত কেনেকৈ চৰ্বিসমূহ পাচন হয়? এই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়? যে ক্ষুদ্ৰান্তত, উত্তৰটো চাই ল'বা যে ক্ষুদ্ৰান্ত থকা বৃহৎ আকাৰৰ চৰ্বিসমূহৰ ওপৰত ক্ৰিয়া কৰা উত্তেজকৰ বাবে জটিল হয়। পিত্ত লৱণৰ উপস্থিতিত এইবোৰ সৰু সৰু খণ্ডলৈ ৰূপান্তৰিত হোৱাৰ পিছত এইবোৰৰ ওপৰত অগ্নাশয় ৰসত থকা লাইপেজে ক্ৰিয়া কৰে। শেষত ক্ষুদ্ৰান্ত ৰসত থকা উত্তেজকে চৰ্বিসমূহক ফেটি এচিড আৰু কি কৰে? এইটো অলপ ভুল হৈছে, তোমালোকে এইটো শুদ্ধ কৰি ল'বা। এইটো চিধাকৈ লিখিবা যে উত্তেজক, ক্ষুদ্ৰান্ত থকা উত্তেজকে চৰ্বিসমূহক ফেটি এচিডলৈ পৰিৱৰ্তন কৰে। ঠিক আছে, ফলত ক্ষুদ্ৰান্তৰ বেৰে এইবোৰক কি কৰে? শোষণ কৰে
আৰু এই প্ৰক্ৰিয়াটো সংঘটিত ক্ষুদ্ৰান্তত কি হয় সংঘটিত হয় ঠিক আছে নেক্সট কুৱেশ্যনটো চাবা যে পাচনত লালটিৰ ভূমিকা কি এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এইটো মুখস্থ কৰিবা পৰীক্ষাত অহাৰ খুবেই চান্স আছে লালটিত থকা উত্তৰটো হ'ব যে লালটি গ্ৰন্থিত থকা লালটিয়ে প্ৰথমে খাদ্য সিক্ত কৰি পিছল কৰে লালটিত থকা টাইলিন নামৰ উত্তেজকে এইটো বহুত ইম্পৰ্টেণ্ট যে লালটিত থকা টাইলিন নামৰ উত্তেজক থাকে যাক জৈৱ অনুঘটক বুলি কোৱা হয় যে এই টাইলিন নামৰ জৈৱ অনুঘটকে মুখ গহ্বৰত জটিল শ্বেতসাৰ কি কৰে সেই শ্বেতসাৰ অংশক ভাঙি মাল্টোজ আৰু ডেক্সট্ৰিনলৈ কি কৰে পৰিৱৰ্তন কৰে তো এইটো হৈছে পাচনত লালটিৰ ভূমিকা এইটো মুখস্থ কৰিবা তোমালোকে যে লালটিত থকা জৈৱ অনুঘটকটোৰ নাম কি টাইলিন ঠিক আছে এইটো এটা কুৱেশ্যন ইয়াতে সোমাই আছে নেক্সট কুৱেশ্যনটো চাই ল'বা স্বপ্ৰকৃত পৰিপুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন হয় ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি যে স্বপ্ৰকৃত পৰিপুষ্টিৰ কাৰণে সালোক সংশ্লেষণৰ প্ৰয়োজন কাৰ্বন ডাই অক্সাইড পানী ক্লৰফিল আৰু সূৰ্যৰ পোহৰ সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় পদাৰ্থ এইবোৰৰ মাজত কি কৰে বিক্ৰিয়া সংঘটিত হৈ গ্লুকোজ উৎপন্ন হয় উপজাত পদাৰ্থ কি কি উপজাত পদাৰ্থ হৈছে স্নায়ু পদাৰ্থ অক্সিজেন তাৰপিছত কি পানী এইকেইটা হৈছে তোমাৰ উপজাত পদাৰ্থ নেক্সট কুৱেশ্যনটো চাবা অবাধ শ্বসন আৰু অবাধ শ্বসনৰ মাজত পাৰ্থক্য কি এইটো ইম্পৰ্টেণ্ট অবাধ শ্বসন আৰু অবাধ শ্বসন সম্পাদন প্ৰাণীৰ নাম লিখা মই পাৰ্থক্যটো তোমালোকক দেখুৱাই দিছোঁ নোট ডাউন কৰি ৰাখিবা এইটো হৈছে অবাধ শ্বসন আৰু অবাধ শ্বসনৰ পাৰ্থক্য অবাধ শ্বসন অক্সিজেনৰ উপস্থিতিত সংঘটিত হয় অবাধ শ্বসন অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় অবাধ শ্বসনত গ্লুকোজ জাৰণ হৈ শক্তিৰ লগতে কি হয় কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয় তাৰপিছত তোমাৰ ইয়াতে চাই ল'বা শ্বসনত গ্লুকোজ অণুৰ অসম্পূৰ্ণভাৱে জাৰিত হৈ শক্তিৰ উপৰিও মিথাইল এলকহল কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় অবাধ শ্বসন মাইটকণ্ড্ৰিয়াৰ ভিতৰত হয় অবাধ শ্বসন কি হয় মাইটকণ্ড্ৰিয়াৰ বাহিৰত সংঘটিত হয় অবাধ শ্বসনত উৎপন্ন হোৱা শক্তিৰ অৰ্থাৎ এটিপি পৰিমাণ যেটা সেই শক্তিৰ পৰিমাণ বেছি আকৌ অবাধ শ্বসনত উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম ঠিক আছে এইটো হৈছে তোমাৰ অবাধ শ্বসন আৰু অবাধ শ্বসনৰ পাৰ্থক্য নেক্সট কুৱেশ্যনটো চাই ল'বা কি আছে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ সংগঠিত হয় উত্তৰটো হ'ব হাঁওফাঁওৰ ভিতৰত থকা বায়ুকোষবোৰ সৰু সৰু বেলুন সদৃশ অংগ প্ৰচুৰ পৰিমাণৰ বায়ু বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাকত ৰক্তকেশিকা জালিকা গঠন কৰে ৰক্তকেশিকাবোৰৰ ভেৰ আৰু বায়ুকোষৰ ভেৰ ঘনিষ্ঠভাৱে লাগি থাকে ফলত কি হয় বায়ু বিনিময় হোৱাত সহজ হয় ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ব আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বুজি পাইছেনে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ যদি কমি যায় তেন্তে কি হয় চাই লওক উত্তৰটো যে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে হিমোগ্লোবিনৰ অভাৱ হয় ফলত ৰক্তহীনতা নামৰ অভাৱজনিত কি হয় ৰোগ হয় যদি ৰক্তহীনতা বুজি পোৱা তেনেকুৱা ৰোগ হয় আৰু এইবোৰ ৰোগ আমি দেখা দিব পাৰে তাৰ কাৰণে কি কৰিম ৰক্তহীনতাৰ বাবে তেজে প্ৰয়োজন অনুসৰি অক্সিজেন কঢ়িয়াব নোৱাৰে যাৰ বাবে শ্বসনৰ হাৰ কমি যায় আৰু প্ৰয়োজন অনুসাৰে শৰীৰে শক্তি উৎপন্ন কৰিব নোৱাৰে শৰীৰৰ ওজন হ্ৰাস হয় আৰু শৰীৰৰ বৰণ কি হয় হেতা পৰে যদি তোমালোকে মনত ৰাখিবা অক্সিজেনৰ যদি পৰিমাণ কমি যায় তেতিয়াহ'লে শৰীৰৰ বৰণটো অলপ হেতা পৰা হ'ব তাৰপিছত ওজনটো হ্ৰাস হ'ব আৰু লগতে প্ৰব্লেমটো হ'ব ৰক্তহীনতা বেমাৰ এইটো অভাৱজনিত বেমাৰ দেখা দিব পাৰে যদি অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়াহ'লে হিমোগ্লোবিনৰ কি হ'ব অভাৱ হ'ব নেক্সট কুৱেশ্যনটো চাই ল'বা যে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা ইয়াৰ প্ৰয়োজন কি যে মানুহৰ দেহৰ তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজৰ দ্বাৰা পৰিবাহিত হয় ইয়াকে তেজৰ দ্বৈত পৰিবহন বুলি কোৱা হয় তো জীৱৰ বিভিন্ন অংগসমূহৰ পৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সৌ উলিন্দত প্ৰৱেশ কৰে আৰু ইয়াৰ পৰাই ই সৌ নীললৈ প্ৰৱেশ কৰে ঠিক আছে তাৰপিছত সৌ নীলয়টো সংকুচিত হৈ তেজ হাঁওফাওলৈ যায় আৰু তাতে কি হয় তেজসমূহ অক্সিজেনযুক্ত হয় এই অক্সিজেনযুক্ত তেজ বাওঁ উলিন্দলৈ আহে আৰু বাওঁ নীলয়ত প্ৰৱেশ কৰে
তাৰপিছত কি হয়, ই দেহৰ সকলো অংগলৈ প্ৰবাহিত হয়। এইটো দাৰি নিদিবা তোমালোকে। তেজে দেহৰ ভিতৰত নানাবিধ দ্ৰব্য যেনে হৰমন, এনজাইম, এন্টিবডি আদি এটাৰ পৰা আনটালৈ সৰবৰাহ কৰে। দেহকোষবোৰক কি কৰে, খাদ্য আৰু অক্সিজেন যোগান ধৰাত সহায় কৰে। কাৰ্বন ডাই অক্সাইড গেছ আৰু বিপাকীয় কাৰ্যত উদ্ভৱ হোৱা অলাগতিয়াল দ্ৰব্যসমূহ নিষ্কাশন অংগসমূহলৈ কি কৰে, প্ৰেৰণ কৰে। এটা হৈছে তোমাৰ মানুহৰ দেহত সংগঠিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। এই প্ৰশ্নৰ উত্তৰটো এইখিনি লিখিলে হৈ যাব। ইয়াৰ প্ৰয়োজনটো চাই ল'লা। তাৰপিছত নেক্সট কুৱেশ্যনটো এইটো চাই ল'বা, তেজ কি, ইয়াৰ কাৰ্য কি। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো কৰিবা। তেজ এবিধ ৰক্ত সংযোজক কলা। তেজৰ কাৰ্য, তেজে কি কৰে, তেজে খাদ্যৰ উপাদান অক্সিজেন আৰু বৰ্জিত পদাৰ্থ পৰিবহন কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ব, জাইলেম আৰু ফ্লয়েম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি। ইয়াতে চাবা, জাইলেম কলাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ পৰিবাহিত কৰে, আনহাতে ফ্লয়েম কলাত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদৰ বিভিন্ন অংগলৈ পৰিবাহিত হয়। খ নম্বৰটো হ'ব যে জাইলেম কলাত পৰিবহনৰ দিশ ঊৰ্ধ্বমুখী, আনহাতে ফ্লয়েম কলাত পৰিবহনৰ দিশ ঊৰ্ধ্বমুখী আৰু নিম্নমুখী দুয়ো দিশতেই হয়। ঠিক আছে, এইটো হৈছে জাইলেম আৰু ফ্লয়েম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য। তোমালোকে এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো মুখস্থ কৰিবা। আৰু এটা আছে যে জাইলেম কলাত পৰিবহনৰ সময়ত কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয়, আনহাতে ফ্লয়েম কলাত পৰিবহনৰ কালত এটিপিৰ দ্বাৰা যোগান ধৰা শক্তিৰ প্ৰয়োজন হয়। এইটো চাবা, কি আছে, হাঁওফাঁওৰ বায়ুকোষ আৰু নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। এইটো চাই ল'বা যে বায়ুকোষ আৰু নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত পাৰ্থক্য হ'ল যে বায়ুকোষবোৰ আকৃতি বায়ুমোনাৰ দৰে, তাৰপিছত আনহাতে নেফ্ৰন যিটো আছে কাপ সদৃশ নলিকা। ঠিক আছে, বায়ুকোষবোৰ হাঁওফাঁওত থাকে, আনহাতে নেফ্ৰন ক'ত থাকে, বৃক্কত থাকে। নেফ্ৰন বৃক্কত থাকে। তাৰপিছত এইটো চাই ল'বা, বায়ুকোষবোৰত বেপনৰ দ্বাৰা মাধ্যমেৰে গেছৰ বিনিময় হয়, আনহাতে নেফ্ৰনবোৰৰ চাপৰ পাৰ্থক্যৰ বাবে পদাৰ্থসমূহৰ বিনিময় সংঘটিত হয়। এইটো হৈছে তোমাৰ কি, যে হাঁওফাঁওৰ বায়ুকোষ আৰু নেফ্ৰনৰ গঠনৰ কাৰ্যৰ মাজত তুলনা। নেক্সট কুৱেশ্যনটো চাই ল'বা। ইয়াতে আছে কুৱেশ্যন, নেক্সট কুৱেশ্যনটো চাবা যে পাচন তন্ত্ৰত কোনটো অংশত পানীভাগ শোষিত হয়। এইটো হৈছে বৃহদন্ত্ৰত পানীভাগ কি হয়, শোষণ হয়। তাৰপিছত ফ্লয়েমত থকা দুবিধ কলাৰ নাম লিখা। এইটো প্ৰশ্ন, ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো ফ্লয়েমত থকা দুবিধ কলাৰ নাম হ'ল চালনী নলিকা আৰু সংগী কোষ। নিশ্চয় দেখা হৈছে, চালনী নলিকা আৰু কি, সংগী কোষ। তাৰপিছত নেক্সট প্ৰশ্নটো হৈছে অক্সিজেনৰ অবিহনে জীয়াই থাকিব পৰা এবিধ জীৱৰ নাম লিখা। এইটো হৈছে ইষ্ট। এইটোৱে কি কৰে, জীয়াই থাকিবৰ কাৰণে ইয়াক কোনো অক্সিজেনৰ প্ৰয়োজন নহয়। নেক্সট প্ৰশ্নটো চাবা, জাইলেম কলাত থকা কোষবোৰ কি কি। জাইলেম কলাত থকা কোষবোৰ হৈছে ট্ৰেকা, জাইলেম নলিকা, জাইলেম তন্তু আৰু জাইলেম পেৰেনকাইমা। এই তিনিটা কোষ আছে, সেইটো জাইলেম কলাত থাকে। কি কি থাকে, জাইলেম ট্ৰেকাই, জাইলেম নলিকা, জাইলেম তন্তু আৰু জাইলেম পেৰেনকাইমা। এই তিনিটা কোষ জাইলেম কলাত থাকে। নেক্সট কুৱেশ্যনটো হৈছে যে পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকসমূহৰ নাম কি। পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচক হ'ল হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু শ্লেষ্মা। এইকেইটা তোমালোকে মুখস্থ কৰি যাবা। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পাকস্থলী গ্ৰন্থিয়ে কি কৰে, নিঃসৰণ কৰা উৎসেচকসমূহৰ নাম হৈছে হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু শ্লেষ্মা। নেক্সট কুৱেশ্যনটো চাবা, এটা আছে যে কোনবিধ উৎসেচকে প্ৰটিন সংশ্লেষণ কৰে। ট্ৰিপচিন নামৰ উৎসেচকে কি কৰে, প্ৰটিন সংশ্লেষণ কৰে বা বিশ্লেষণ কৰে। ট্ৰিপচিন, মনত ৰাখিবা এইটো। বিলাহী কাক বোলে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। বিলাহী কাক বোলে, তোমালোকে এইটো মুখস্থ কৰিবা। বিলাহী কাক বোলে, ইয়াৰ কাম কি। ক্ষুদ্ৰান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধক থাকে, এইবোৰক কি কয়, বিলাহী বুলি কোৱা হয়। বিলাহীৰ কাম হ'ল যে ই
ৰক্তবাহী নলিকাৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে। ই খাদ্যৰ পৰা অতিৰিক্ত পানী কি কৰে শোষণ কৰে। এইটো হৈছে বিলাহীৰ কাম। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদাৰ্থবোৰৰ নাম কি? ইয়াক ক'ত পোৱা যায়? এইটো হৈছে মানুহৰ তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমোগ্লোবিন আৰু ইয়াক তেজৰ লোহিত কণিকাত পোৱা যায়। হিমোগ্লোবিন ক'ত পোৱা যায়? তেজৰ লোহিত কণিকাত হিমোগ্লোবিনটো পোৱা যায়। ঠিক আছে, কুৱেশ্যনটো পাবা যে মানুহৰ ৰেচন তন্ত্ৰটো কিহৰ দ্বাৰা গঠিত? মানুহৰ ৰেচন তন্ত্ৰটো এজৰ বৃক্ক, এজৰ মূত্ৰনলী, এটা মূত্ৰতলী আৰু এটা নিষ্কাশন নলীৰ দ্বাৰা গঠিত। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ব্যাপন প্ৰক্ৰিয়াৰ সংজ্ঞা লিখে। এইটো ব্যাপন প্ৰক্ৰিয়াৰ উত্তৰটো এইটো চাই ল'বা তোমালোকে। ব্যাপন প্ৰক্ৰিয়া বুলি কাক কোৱা হয় এইটো আছে ইয়াতে। খাদ্য পাচনত যকৃতৰ ভূমিকা কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। সেইটো তোমালোকে কি কৰিবা? মুখস্থ কৰিবা। উত্তৰটো ইয়াতে দিয়া আছে যে যকৃত আটাইতকৈ ডাঙৰ পাচক গ্ৰন্থি। যকৃত গ্ৰন্থিৰ উদৰ গহ্বৰৰ ওপৰ ফালে অৱস্থিত যকৃত প্ৰস্তুত হোৱা পিত্তৰস পিত্তস্থলীত কি কৰে? পিত্তস্থলীত জমা হৈ থাকে। তাৰ পৰা আকৌ পিত্তবাহী নলীৰ দ্বাৰা বাহিৰ হৈ ক্ষুদ্ৰান্তৰ দুগ্ধ নামৰ অংশত অৰ্ধবাচিত খাদ্যৰ লগত কি কৰে? লগত মিহলি হয়। পিত্তৰস যিটো আছে এই পিত্তৰস ক্ষাৰধৰ্মী হয়। সেই এচিড গুণসম্পন্ন খাদ্য প্ৰশমিত কৰিব পাৰে। যকৃতে পাচন কাৰ্যত সহায় কৰাৰ বাহিৰেও তোমাৰ শৰীৰৰ অতিৰিক্ত গ্লুকোজক গ্লাইকোজনলৈ নামৰ যৌগলৈ কি কৰে? ৰূপান্তৰ কৰে আৰু ভৱিষ্যতৰ বাবে জমা কৰি ৰাখে। তদুপৰি দেহত উৎপন্ন হোৱা বিষাক্ত এমোনিয়া ৰেচন দ্ৰব্য ইয়াতকৈ কম বিষাক্ত পদাৰ্থ ইউৰিয়া দ্ৰব্য ৰূপান্তৰ কৰে। নিজে দেখা হৈছে এইখিনি হৈছে তাৰ উত্তৰ। খাদ্যৰ পাচনত যকৃতৰ ভূমিকা কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত আছে এইটো লাষ্ট কুৱেশ্যন তোমালোকৰ যে কিম্বন কাক বোলে? ই কেই প্ৰকাৰৰ? যে কোষীয় শ্বসন প্ৰথম পৰ্যায়ৰ বিক্ৰিয়াকে কি কয়? গ্লাইকোলাইসিস বুলি কোৱা হয়। এই বিক্ৰিয়া অক্সিজেন অভিনয় সংঘটিত হৈ গ্লুকোজ অণু, পাইৰুভেট এচিড অণু আৰু সামান্য পৰিমাণৰ শক্তি উৎপন্ন হয়। অবাধ শ্বসনৰ পাইৰুভেটত এচিড, ইথাইল এলকহল তাৰপিছত আৰু লেক্টিক এচিড ৰূপান্তৰিত হৈ কোষৰ পৰা ওলাই যায়। অবাধ শ্বসনত জড়িত এই বিক্ৰিয়াটোকে কি কয়? কিম্বন বুলি কোৱা হয়। কিম্বন কয় প্ৰকাৰ? দুই প্ৰকাৰ, সুৰা কিম্বন আৰু লেক্টিক এচিড কিম্বন। যিকি নহওক আজিৰ এই ভিডিঅ'টোত গোটেই জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো আমি আলোচনা কৰিলোঁ। ফুল চেপ্টাৰ হয় এইটো। যিমানবোৰ প্ৰশ্ন আছে এই প্ৰশ্নবোৰ তোমালোকে কি কৰিবা? নোট ডাউন কৰি ৰাখিবা। তাৰপিছত তোমালোকৰ আগত সৰু এটা ৰিকুৱেষ্ট যে যিসকলে নতুনকৈ চালা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা, যেতিয়া মই এনেকুৱা ভিডিঅ' আপলোড কৰিম তৎক্ষণাত নটিফিকেশ্যন যোগে পাই যাবা। আৰু তোমালোকৰ আগত সৰু এটা ৰিকুৱেষ্ট থাকিল যে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা। বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া যাতে বন্ধু বান্ধৱীসকলে এই ভিডিঅ'টোৰ দ্বাৰা বহুত উপকৃত হয়। তাৰে আশা ৰাখি আজি ভিডিঅ'টো শেষ কৰিছোঁ। যদি ইয়াতে ক'ৰবাত নবুজা থাকে কমেণ্টত জনাই দিবা। মই তোমালোকৰ কমেণ্টত উত্তৰবোৰ দি থাকিম। ঠিক আছে, থেংক ইউ।